এটি মিঠা অনুভূতিৰে স্মৃতিৰ সিপাৰে তুমি চিঞৰা। কথা দীপজ্যোতি মজুমদাৰ, পাঠ বৰ্ণালী তালুকদাৰ। স্মৃতিৰ সিপাৰে তুমি চিঞৰি থাকা, এটি যেন ৰূপোৱালী তৰা হৈ তীৰ বিৰাই থকা মোৰ হৃদয়ৰ ভাজত। স্মৃতিৰ সিপাৰৰ সেই নৈখনৰ পাৰত বহি তুমি মোক হাত বাহুল দি মাতা, যেন প্ৰশান্তৰ ঢৌৱে মোৰ বুকুখনক জোকাৰি যায়। মই নিৰন্তৰভাৱে চাই ৰওঁ সেই অলেখ ভাৱনাবোৰ। স্মৃতিৰ মানস পটত চুচুক চামাক সেই তোমাৰ চাৱনি, মোৰ মৃদু বুকুত নাচি উঠা এটি মিঠা লহৰ। তুমি মোৰ হোৱা আৰু মই তোমাৰ হোৱা, এটি নতুন সুৰে সম্বোধন কৰে। স্মৃতিৰ আচ্ছাদন ফালি সৰি পৰিছিল মোৰ হেঁপাহৰ কোলাত, এটি প্ৰাপ্তিৰ নতুন প্লাৱন। প্ৰেমৰ আকুলতাত বাঢ়ি উঠে মোৰ যৌৱন, আৰু সেই যৌৱনৰেই তুমি এটি নতুন প্ৰহৰ। সেই প্ৰহৰতেই আবিৰ্ভাৱ হয় তুমি নামৰ জোনটি।